কিবা কি খেল পাতিছে আজি? আজি আপোনালোকে প্ৰথমতে বেলুন কেইটা চাই লওক। 5টা বেলুন আছে। হয়। এক কাৰ বন্দুক আছে। হয়। কাৰ বন্দুকটো লৈ আপোনাৰ ইয়াত নিজৰ নিজৰ বেলুন আছে 5টাকৈ বেলুন। হয়। প্ৰতিটো মানে আপোনাৰ প্ৰতিটো বেলুন প্ৰতিজন ল'ৰা এটা এটা বেলুন। হয়। মানে এই ল'ৰাজনক আপোনাৰ থকা চাইডৰ ল'ৰাজন এইটো বেলুন আহিব। তেনেকৈ মানে গোটেই 5টা বেলুন 5টা ল'ৰা আছে। যেটো ধৰ নিচা হয় সেইটো মানে বেলুন ফুটাব লাগিব। হয়। যদি আনৰ বেলুনটো ফুটাই তেতিয়াটো কেনসেল হ'ব। যোনটো নিজৰ বেলুনটো ফুটাব পাৰিব তাক উইনাৰ হ'ব। ওকে ঠিক আছে। বেছি প্ৰব্লেম নহয় এখন ষ্টাৰ্ট কৰিব। বহুত ইন্টাৰেষ্টিং খেল। ওকে। কাৰ বন্দুকৰ খেলখন আছে হয় হয় দুজন ল'ৰা উইনাৰ হৈছে হয় দুজনক মই হয় দুজনকে এটা পেকেট দিছো ঠিক আছে লাইক এটা সাবস্ক্রাইব এটা করুন Push that.